নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই পঞ্চমমান শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 2 পক্ষী আৰু মানুহ পাঠটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোক সকলোৱে চাই যোৱা। প্ৰথম প্ৰশ্নটোত আছিল ক সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল। এতিয়া আমি উত্তৰত লিখিম যে সৰ্বধনু চিকাৰপ্ৰিয় ৰজা আছিল। খ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল। সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাই মঙহ আছিল। সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে। উত্তৰ সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। খ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি। উত্তৰ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী। মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল। মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। উত্তৰ বাক্যশাৰী মধুকৰে ৰজা সৰ্বধনুক কৈছিল। যেতিয়া ৰজা সৰ্বধনুৱে সদায় ধনু কাঁড়ৰে কপৌ শালিকা আদি চৰাই চিকাৰ কৰিছিল, তেতিয়া উত্তৰ কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক কৈছিল। খ এই চৰাইজাকক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উত্তৰ বাক্যশাৰী মধুকৰে ৰজা সৰ্বধনুক কৈছিল। যেতিয়া ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছিল, তেতিয়া ৰজা প্ৰজা সকলোৱে ভিক্ষা খুজিব লগা হৈছিল। এদিন ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। তেতিয়া মধুকৰে উত্তৰ বাক্যশাৰী ৰজা সৰ্বধনুক কৈছিল। তাৰপিছত আছে তলৰ বাক্যবোৰ পাঠৰ লগত মিলাকৈ শুদ্ধকৈ লিখা। ক সৰ্বধনু নামৰ ৰজাজনে চৰাই মঙহ খাবলৈ বেয়া পাইছিল। বেয়া পাইছিল নেকি বাৰু? বেয়া পোৱা নাছিল। উত্তৰ কি লিখিম আমি। সৰ্বধনু নামৰ ৰজাজনে চৰাই মঙহ খাবলৈ ভাল পাইছিল। ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। উত্তৰ ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। গ কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। উত্তৰ কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে। ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে। ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে। তাৰপাছত আছে বিপৰীত লিংগ বুজোৱা শব্দ। ৰজা ৰাণী, ল'ৰা ছোৱালী, বন্ধু বান্ধৱী, যুৱক যুৱতী, দৰা কইনা। তাৰপিছত দিছে তলৰ শব্দবোৰ কি কৰিব লাগে, ভাঙি দেখাব লাগে। আমি আগতে তোমালোকে পাইছা যে বিভক্তি চিনবিলাক ইয়াত বিভক্তিবিলাক পাইছিলোঁ আমি, প্ৰথমা বিভক্তি দ্বিতীয় বিভক্তি। এতিয়া কোনটোত কি বিভক্তি হৈছে শব্দটো আৰু বিভক্তিখিনি ভাঙি দেখাব দিছে। এতিয়া মধুকৰে, মধুকৰ যোগ এটো আছিল বিভক্তি। যুৱক যুৱক যোগ মানুহ মানুহ যোগ চৰাই জাকক চৰাই জাক যোগ ক, ৰজাক ৰজা যোগ ক, কাৰেৰে কাৰ যোগ এৰে, দেশলৈ দেশ যোগ অলৈ। এতিয়া বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগিব। প্ৰিয় অপ্ৰিয়, ভয় নিৰ্ভয় বা সাহসীও হ'ব। সুফল কুফল, বন্ধু হ'লে শত্ৰু, উচিত অনুচিত বা অনুচিত উচিত, পুৰস্কাৰ তিৰস্কাৰ, অপকাৰী উপকাৰী, অমংগল মংগল, অনুপস্থিত উপস্থিত। এইখিনি আছিল এই পাঠটিৰ প্ৰশ্ন উত্তৰখিনি। তোমালোক সকলোৱে ধুনীয়াকৈ কিতাপখন ওলাই ল'বা। ওলাই লোৱা প্ৰশ্ন উত্তৰখিনি পঢ়িবা আৰু উত্তৰখিনি বহীত সুন্দৰকৈ লিখিবা। লিখি উঠি ঘৰত পঢ়িবা, ভালদৰে মুখস্থ কৰিবা প্ৰশ্ন উত্তৰবোৰ মনত ৰখাকৈ। ধন্যবাদ। তাৰ পাছত মই তোমালোকক এটা কথা ক'বলৈ ওলাইছোঁ যে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেন্তে এটা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।